সকল স্বাগতম জানালো আপোনালোকক আমাৰ চেনেল হ্যাপি ফ্যামিলি সুজাতা হিডলৈ মই সুজাতাই আন এটি ভিডিও লৈ আজি ভিডিওটি কি ভিডিও নিছে আপোনালোকে গম পাইছে নহয় জানো ভিডিওটি দিয়াত বহুখিনি পলম হল তাৰ বাবে ক্ষমা বিচাৰিলো আপোনালোকৰ ওচৰত ভিডিওটি হৈছে দুৰ্গা পূজাৰ কৰা ভিডিও ভাবিলে আপোনালোকৰ লগত শেয়াৰ কৰো এয়া হৈছে অষ্টমী আৰু নৱমী নিশাৰ ভিডিও আৰু লগতে মই নৱমীৰ দিনাখনে আমাৰ কাখতে থকা মন্দিৰত কৰা এটি ভিডিও দিছো কুমাৰী পূজাৰ তাৰেও কিছু দৃশ্যাংশ লগত দি দিছো আপোনালোকে ভিডিওটি চাই হয়তো আমনি পাব পাৰে যেহেতু অলপমান দীঘলীয়াও হল তাৰ বাবেও ক্ষমা বিচাৰিছো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব ভিডিওটি শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু চাই ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব বলক তেনেহলে ভিডিওটি মাজলৈ আগবাঢ়ো এয়া হৈছে ফেন্সি বজাৰ কালী মন্দিৰৰ দুৰ্গা পূজাৰ এখনি সুন্দৰ দৃশ্য আপোনালোকৰ আগত দাঙি ধৰিলো চাই থাকক ভিডিওটি মই ভিডিওটিত বেছি কৈ নাথাকো দেখুৱাই যাম আপোনালোকক গোটেইবোৰ দৃশ্যাংশ চাই থাকক তেনেহলে টকবাৰীৰ পূজা মণ্ডপ ইমান ধুনীয়াকৈ সজাইছে পেণ্ডেলে চাবনে দুৰ্গা মাৰ মূৰ্তিয়ে চাব বহুত ধুনীয়া হৈছে আপোনালোকক সেইখিনিও দৃশ্যাংশ দেখুৱাই দিলো আৰু বহু কেইখন পূজা চাইছিলো ইমানবিলাক পূজা মোবাইলত আবদ্ধ কৰা নহল তথাপি যিমানখিনি পাৰো সিমানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলো চাই থাকক নয়নতৰা পূজা মণ্ডপ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে দেখিয়ে ভাল লাগি গৈছে নহয় জানো মানুহৰ ভিৰো বহুত হৈছিল এয়া হৈছে অষ্টমীৰ নিশা অতি সুন্দৰ দৃশ্যাংশ ভিতৰতো বহুত ধুনীয়া দৃশ্য আৰু বাহিৰতো বহুত ধুনীয়া দৃশ্য চাই থাকক ভিডিওটো ভিতৰৰ দৃশ্যাংশ কি ধুনীয়াকৈ সজাইছে আপোনালোকে ক'ত ক'ত দুৰ্গা পূজা চাইছে আমাক জনাবচোন কমেন্ট বক্সত আহি শান্তিপুৰৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত আগবঢ়াই দিলো শান্তিপুৰত বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে আপোনালোকে দেখা পাব বাৰু এয়া হৈছে মহাদেৱ ইমান ধুনীয়াকৈ সজাইছে মই তাৰেও অলপমান ভিডিও কৰি দিলো ভাবিলো দেখুৱাই দিও এয়া চাওকচোন পেণ্ডেলখনৰ ভিতৰ খণ্ড ইমান ধুনীয়াকৈ সজাইছে আৰু ইয়াতে মই কাক লগ পালো হেয়াও দেখুৱাই দিম আপোনালোকক চাই থাকক আৰু পুতলা আমি তিনিও গৈছিলো আৰু ইয়াতে লগ পালো এয়া মোৰ হৈছে স্কুলৰ বান্ধৱী দীপান্বিতা আৰু দীপান্বিতা বাইদেউ আৰু এয়া দীপান্বিতাৰ হাজবেণ্ড আৰু দীপান্বিতাৰ ছোৱালী চাওকচোন ইমান ধুনীয়াকৈ সজাইছে
পেণ্ডেলৰ ভিতৰ ভাগো দেখুৱাই দিলোঁ আৰু প্ৰাগজ্যোতিষ কলেজৰ ভিতৰতো কিবা সজাইছে বহুত ধুনীয়াকৈ তাৰো কিছু দৃশ্যাংশ দেখুৱাই দিম আপোনালোকক চাই থাকক ভিতৰত গ'ল নেকি নৱমীৰ কিছু দৃশ্যাংশ কুমাৰী পূজাৰ দেখুৱাই দিলোঁ গোটেইখিনি কৰা নহ'ল বাৰু ভিডিঅ' তথাপি যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ চাই থাককচোন কুমাৰী পূজাত কি কি কৰে Ya, akibat siswa
কুমাৰী পূজাৰ ইমানখিনিয়ে ভিডিঅ' আমাৰ মাজত আছিল, সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া হৈছে নৱমী নিশাৰ কিছু দৃশ্যাংশ 6 মাইলৰ লক্ষী মন্দিৰৰ এটি সুন্দৰ দৃশ্যাংশ দেখুৱাই দিলোঁ আপোনালোকক। লৈ আছো এক মিনিট। বেলতলাৰ লক্ষী মন্দিৰৰ কিছু দৃশ্যাংশ দাঙি ধৰিলোঁ, চাই থাকক ভিডিঅ'টি। হঠাৎ স্তরধ যন্ত্র মানবের ব্যস্ততা যন্ত্রের পৃথিবী বিপরীত স্থবির দুর্লুণ্ঠিত মানৱৰ তান্ত্ৰিকতা পেটৰ তাৰণা প্ৰৱৰ্তিত মানুহে অনিদ্ৰা অনাহাৰে কিমান কটাব কাল, তাতোকৈ আপোন ঘৰখনলৈ উভতি যোৱাই ভাল। মাতৃৰ চেনেহনা মাত, তাতেই যদি মিহলি হয় আপোন ঔৰসন কেঁচুৱাটিৰ ফুল,
আৰু লাগিছে কি হওক হেজাৰ মাইল নাই সংশয় নিমাত নিতাল নিস্তব্ধ বাপত নাই যানজট চকুৰে মনিব পৰালৈ শূন্যতা মাথো শূন্যতা আবেলি আকাশত ঘৰলৈ পক্ষীৰ আৰাও পৃথিৱী জুৰি মাজনিশাৰ নীৰৱতা নাই হেঁচাৰ চিঞৰ এন্ধাৰে খেদিছে পোহৰক বাট ঘূৰিবাই মুকলি শুই পৰা দৰে সূৰ্যোদয়ৰ আগতেই আৰম্ভ কৰিছে যাত্ৰা কোন কোন মোৰ প্ৰাণৰ ভক্তৰ ওপৰত কৰিছে অত্যাচাৰ শুনিল শুনিল নাপাবি নিস্তাৰ গুৰু কাৰে মই কাকো বাধা দিয়া নাই তুমি দেৱী মোৰ কামত বাধা দিয়াৰ নাই অধিকাৰ আপোন পথে চলিছে সকলো কোনেও কাৰো কৰা নাই অধিক বাঞ্ছা তুমি তুমি কৰিছা শ্মশানৰ সপোন দেখিছা মানুহ আজি ভিতৰ বুদ্ধৰ প্ৰকৃতি কৰিছা কলংকিত এয়াই মোৰ আনন্দ মোৰ কাম অধিক সাধন কাৰো নহয় কান্য এয়া লগ কেনেকুৱা পালে সেয়া আমাক কমেণ্ট বক্সত আহি জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আনা প্ৰতিশ্ৰুতিৰে মই সুজাতাই আজিলৈ ইমানতে বিদায় মাগিলোঁ ধন্যবাদ।